सांग्रां जा रायजोफोर रासेल भाइपार मुंनि गिख्रंथाव जिबुआ ओनसोलनि गोबां जायगाफोराव गोख्रै बांनायखौ नुनो मोनदों। सा सानजा भारताव बङाइगाव जिल्लायाव बे गिख्रंथाव जिबौनि बांनायनि हारखौ बांसिन नुनो मोननाय जादों। नुनायाव रासेल भाइपार मुंनि बे जिबौखौ अजगर फिसा बायदि नुयो। सरासनस्रा सुबुंफोरा रासेल भाइपारखौ अजगर फिसा सानफ्लांनानै हमनो हागौ। बेनि थाखाय आथिखालाव बे रासेल भाइपारनि थाखाय सुबुं सांग्रांथि हाबाफारि लानायनि गोनांथि दं। मानोना बे रासेल भाइपारआ पेटिगम जिबौनिख्रुइबो बांसिन बिस गोनां। बे दान मोनसेनि गेजेरावनो बङाइगावनि गोबां ओनसोलफोराव रासेल भाइपारखौ बोखांनो मोनबाय थानाय जादों। नमस्कार, मोर नाम कार्तिक राव और मोर बंधु चंदन राये मोक मोटामुटी 8:40 मानत फोन करिले और शुना पाई खूब एटा निजके भय बोला लागिसे केनेके रिस्क करिम कियनो আজি এই কেদিন ভিতৰত যেটো নিউজ কৰি আছে বা নিউজত যেটো শুনি পাই আছো আমিও বহুতবাৰ ৰিস্কো কৰা হৈছিল কিন্তু আমি ইমানখিনি অভিজ্ঞতা নাছিল যে ৰাছেল ভাইপাৰ ইমানে ভয়ানক হয় আৰু এতিয়া আমি ৰিস্কো কৰাৰ আগতে মানে বহুত এটা চিন্তা কৰিব লগা হৈছে আৰু হেতুৰ কাৰণে আমি মানে কি কয় এই ৰাছেল ভাইপাৰটো যেটো আমাৰ বঙাইগাঁৱত এই 4টা বছৰৰ ভিতৰত যিখিনি হাৰত বৃদ্ধি হৈছে এটো কিন্তু বঙাইগাঁওবাসীৰ কাৰণে এটা খুব দুখৰ কথা। কিনি যেতিয়া আমাৰ বঙাইগাঁৱত হয়তো ৰাছেল ভাইপাৰৰ দৰ্শনত হয়তো মৃত্যুৰ মুখত ঠেলি দিব পৰা পৰ্যায়লৈকে আহি পাইছে আৰু হেতুৰ কাৰণে আমি সম্পূৰ্ণ বঙাইগাঁওবাসীক আমি মানে সজাগতাৰ এটা সভা বা এনেকৈ এৱাৰনেছ কৰাৰ কাৰণে প্ৰয়োজন হৈছে। সেইটো একচুৱেলি আমি প্ৰতিখন গাঁৱত যাই এটা এৱাৰনেছৰ কৰাৰ কাৰণে দৰকাৰ আছে আৰু এইটো কৰাৰ কাৰণে হয়তো আমি যেনেকৈ আমি ৰাজহুৱা যেতিয়া ৰাজ্যৰ যিবিলাক জাগাত আছে এনেকৈ ৰাজহুৱা জাগাত যে আমি ৰাছেল ভাইপাৰৰ বিষয়ে যদি অলপ কওঁ হয়তো আমি এই যেনেকৈ আমাৰ কোনোবা তেজপুৰ না কোনোবা জাগাত যদি মৃত্যু মুখত গৈছে সেইটো হয়তো আমি ৰোধ কৰিব পাৰিম বুলি আশা কৰিছোঁ। এইটো ক'ত পায় সাপটো আমি এতিয়ালৈকে মই এইটো হ'ল 14 আজি 15 নম্বৰ হ'ল সাপটো মই 15ডাল ইতিমধ্যে ৰেস্কিউ কৰা হ'ল। চিটিকা গাঁৱত দুটা জাগাত পোৱা হৈছিল। এটা হৈছে তোমাৰ ডাঙৰপাৰা আৰু এটা আছে এই 3 নম্বৰ বাগান ফিল্ডৰ ওচৰত পাইছিলোঁ। এটা ডাউকি জাহাৰ দুটা পাইছিলোঁ। পপৰাগাঁৱত আমি 4ডাল ৰেস্কিউ কৰিছোঁ। কিষাণ বজাৰ পৰা আজিলৈকে মানে 7ডাল ৰেস্কিউ কৰা হ'ল। তো আমি এইটাক এটা নামনি অসমৰ এই 3টা 4টা জায়গা এটা খুব হেভিটেড বুলি কিন্তু বেছিভাগে আমি কিষাণ বজাৰৰ পৰাই বেছিভাগ আমি এটা ভয়ানক হৈছে যেহেতু তাত আমি নিজে প্ৰত্যক্ষ দেখো বহুত আজি ফটো দেখুৱাইছে এনেকৈ কিন্তু আমি পপৰাগাঁৱতকৈ কিষাণ বজাৰটো বেছি মানে ৰাছেল ভাইপাৰৰ মানে বৃদ্ধি হৈছে আৰু আমাৰ মাজত এটা কনফিউজ হৈ যাইছে বা আমাৰ মাজত এটা মানে কি হৈছে কনফিউজ কৰে যে অজগৰ পোৱালি বা অজগৰ বুলি মানুহে মানে এই সাপটো সাধাৰণভাৱে ধৰি লয় বা সিহঁতক স্পৰ্শ কৰিব যায় বা সিহঁতে ধৰিব যায়। কিন্তু মই ৰাইজক এইটো অনুৰোধ কৰিছোঁ যে আমাৰ ৰাছেল ভাইপাৰ আৰু অজগৰৰ মাজত বহুত পাৰ্থক্য আছে। ৰাছেল ভাইপাৰৰ যেটো আমাৰ বডিৰ ওপৰত যেটো মাৰ্ক থাকে সেইটো অকল চক্ৰ নিচিনাকৈ বেলেগ কোনো কাৰৰ লগত মানে হি লাগি নাথাকে আৰু অজগৰৰ বিৰা ডাইৰেক্টলি সবৰ লগত ইটাৰ লগত হিটোৰ লগত জড়িত হৈ থাকে। আৰু কি হ'ল মুখমণ্ডলটো চাব। মুখমণ্ডলটো কি হৈছে অজগৰৰ মুখমণ্ডল হৈছে অলপ চেপেটা অলপ দীঘল হয় আৰু আমাৰ যেটো ৰাছেল ভাইপাৰৰ মুখমণ্ডলটো হৈছে ভি সাইডৰ অলপ চেপেটাকৈ হ'ব বেছি লম্বা নহ'ব আৰু এই ৰাছেল ভাইপাৰ খুবসে খুব হবে 1 মিটাৰৰ পৰা 3 মানে 3.5 ফুটলৈকে মানে 3.5 ফুটে 1 মিটাৰৰ ভিতৰতে আমাৰ ৰাছেল ভাইপাৰটো হয়। আজি যেটো পোৱা হৈছে ইয়াতকৈ অলপ ডাঙৰ হ'ব কিন্তু তাতকৈ আৰু বেছি ডাঙৰ নহয় ৰাছেল ভাইপাৰৰ মানে কিবাটো। নমস্কাৰ, মোৰ নাম কাৰ্তিক ৰাও আৰু মোৰ বন্ধু চন্দন ৰায়ে মোক মোটামুটি 8:40 মানত ফোন কৰিলে আৰু শুনা পাই খুব এটা নিজকে ভয় bola লাগিছে কেনেকে ৰিস্ক কৰিম কিয়নো আজি এই কেদিন ভিতৰত যেটো নিউজ কৰি আছে বা নিউজত যেটো শুনি পাই আছো আমিও বহুতবাৰ ৰিস্কো কৰা হৈছিল কিন্তু আমি ইমানখিনি অভিজ্ঞতা নাছিল যে ৰাছেল ভাইপাৰ ইমানে ভয়ানক হয় আৰু এতিয়া আমি ৰিস্কো কৰাৰ আগতে মানে বহুত এটা চিন্তা কৰিব লগা হৈছে আৰু হেতুৰ কাৰণে আমি মানে কি কয় এই ৰাছেল ভাইপাৰটো যেটো আমাৰ বঙাইগাঁৱত এই 4টা বছৰৰ ভিতৰত যিখিনি হাৰত বৃদ্ধি হৈছে এটো কিন্তু বঙাইগাঁওবাসীৰ কাৰণে এটা খুব দুখৰ কথা। কিনি যেতিয়া আমাৰ বঙাইগাঁৱত হয়তো ৰাছেল ভাইপাৰৰ দৰ্শনত হয়তো মৃত্যুৰ মুখত ঠেলি দিব পৰা পৰ্যায়লৈকে আহি পাইছে আৰু হেতুৰ কাৰণে আমি সম্পূৰ্ণ বঙাইগাঁওবাসীক আমি মানে সজাগতাৰ এটা সভা বা এনেকৈ এৱাৰনেছ কৰাৰ কাৰণে প্ৰয়োজন হৈছে। সেইটো একচুৱেলি আমি প্ৰতিখন গাঁৱত যাই এটা এৱাৰনেছৰ কৰাৰ কাৰণে দৰকাৰ আছে আৰু এইটো কৰাৰ কাৰণে হয়তো আমি
যেনেকৈ আমি ৰাজহুৱা যেতিয়া ৰাজুৰ যিবিলাক জাগাত আছে এনেকৈ ৰাজহুৱা জাগাত যে আমি ৰাছেল ভাইপাৰৰ বিষয়ে যদি অলপ কওঁ হয়তো আমি এই যেনেকৈ আমাৰ কোনোবা তেজপুৰ না কোনোবা জাগাত যদি মৃত্যু মুখত গৈছে সেইটো হয়তো আমি ৰোধ কৰিব পাৰিম বুলি আশা কৰিছোঁ। এইটো ক'ত পায় সাপটো আমি এতিয়ালৈকে মই এইটো হ'ল 14 আজি 15 নম্বৰ হ'ল সাপটো মই 15ডাল ইতিমধ্যে ৰেস্কিউ কৰা হ'ল। চিটিকা গাঁৱত দুটা জাগাত পোৱা হৈছিল। এটা হৈছে তোমাৰ ডাঙৰপাৰা আৰু এটা আছে এই 3 নম্বৰ বাগান ফিল্ডৰ ওচৰত পাইছিলোঁ। এটা ডাউকি জাহাজ 2টা পাইছিলোঁ। পপৰা গাঁৱত আমি 4ডাল ৰেস্কিউ কৰিছোঁ। কিষাণ বজাৰ পৰা আজিলৈকে 7ডাল ৰেস্কিউ কৰা হ'ল। তো আমি এইটাক এটা নামনি অসমৰ এই 3-4টা জাগা এটা খুব হেভিটেড বুলি, কিন্তু বেছিভাগে আমি কিষাণ বজাৰৰ পৰাই বেছিভাগ আমি এটা ভয়ানক হৈছে, যিহেতু তাত আমি নিজে প্ৰত্যক্ষ দেখোঁ, বহুত আজি ফটো দেখুৱাইছে এনেকৈ, কিন্তু আমি পপৰা গাঁৱতকৈ কিষাণ বজাৰটো বেছি মানে ৰাছেল ভাইপাৰৰ মানে বৃদ্ধি হৈছে। আৰু আমাৰ মাজত এটা কনফিউজ হৈ যাইছে বা আমাৰ মাজত এটা মানে কি হৈছে কনফিউজ কৰে যে অজগৰ পোৱালি বা অজগৰ বুলি মানুহে মানে এই সাপটো সাধাৰণভাৱে ধৰি লয় বা সিহঁতক স্পৰ্শ কৰিব যায় বা সিহঁতে ধৰিব যায়। কিন্তু মই ৰাইজক এইটো অনুৰোধ কৰিছোঁ যে আমাৰ ৰাছেল ভাইপাৰ আৰু অজগৰৰ মাজত বহুত পাৰ্থক্য আছে। ৰাছেল ভাইপাৰৰ যিটো আমাৰ বডিৰ ওপৰত যিটো মাৰ্ক থাকে সেইটো অকল চক্ৰৰ নিচিনাকৈ বেলেগ কোনো কাৰোৰ লগত মানে সি লাগি নাথাকে। আৰু অজগৰৰ বিৰাট ডাইৰেক্টলি চবৰ লগত ইটাৰ লগত সিটোৰ লগত জড়িত হৈ থাকে। আৰু কি হ'ল মুখমণ্ডলটো চাব, মুখমণ্ডলটো কি হৈছে, অজগৰৰ মুখমণ্ডল হৈছে অলপ চেপেটা, অলপ দীঘল হয়। আৰু আমাৰ যিটো ৰাছেল ভাইপাৰৰ মুখমণ্ডলটো হৈছে ভি চাইডৰ, অলপ চেপেটাকৈ হ'ব, বেছি লম্বা নহ'ব। আৰু এই ৰাছেল ভাইপাৰ খুবচে খুব হয় 1 মিটাৰৰ পৰা 3.5 ফুটলৈকে, মানে 3.5 ফুটে 1 মিটাৰৰ ভিতৰতে আমাৰ ৰাছেল ভাইপাৰটো হয়। আজি যিটো পোৱা হৈছে ইয়াতকৈ অলপ ডাঙৰ হ'ব, কিন্তু তাতকৈ আৰু বেছি ডাঙৰ নহয় ৰাছেল ভাইপাৰৰ মানে কিবাটো।